কোনে দিছে তাক? কোনটোৱে? আজি হোলীৰ দিন ইয়াতে হোলী খেলি আছে। মই বাৰু খেলা নাই, মই নেখেলোঁ বুলি ভাবিছোঁ, মানে গাটো ভাল নহয়। যি নহওক গাইজ, আমি ভাত খাই আহিলোঁ। এতিয়া ভাত খাইকৈ ৰুমত গৈ আছোঁ। যি নহয় এছ কে কিবা এটা ক'ব। কিবা এটা মানে আপোনালোকক সকলোকে প্ৰথমতে হোলীৰ বহুত বহুত শুভেচ্ছা, হেপী হোলী। তাৰপিছত এটা ৰিকুৱেষ্ট, সোনকালে আমাৰ ৰাফাদাৰ ইউটিউব চেনেলটোত আপোনালোকে যিমান ছাবস্ক্ৰাইব কৰি দিয়া। 50,000 ইমান আনগে, ইমান সোনকালে ইমান আনগে, লাহে লাহে দিয়ক, সেইটো কৰিছোঁ। কিন্তু 2 দিনৰ ভিতৰতে 5K কৰি দিয়ক প্লিজ, ৰিকুৱেষ্ট। যি নহওক চাই থাকক, এনেকৈ ভিডিঅ'বোৰ চাই থাকিলে কমেণ্ট কৰিলে আমাৰো ভাল লাগে। আপোনালোকৰ কাৰণে আমি ভিডিঅ' বনাব সাহস পাই আছোঁ। আৰু কি ক'ম, বৰ্তমান আমি অকণমান দেখাম। আমি কি কয় চাৰিটা আছোঁ, চবে ব্লেক ড্ৰেছ পিন্ধিছোঁ। হাই দিয়ে চবে হাই দে। লিংকুনি বাই বাই। তাক কোনে দিছে? কোনে দিছে তাক? কোনটোৱে? কোনটোৱে দিছে আৰু তই ৰাখি থৈ দিছ? ক'ব লাগিছিল, লাইলা মজনু, ৰোমিঅ' জুলিয়েটৰ সময়ত এনেকৈ ফোন বা মোবাইল ফোন নাছিল। প্ৰেম কিন্তু ঠিকেই চলিছিল। দামী দামী বস্তু দিলেই গোসানি প্ৰেমবোৰ দামী হৈ নাযায়। দামী হ'ব লাগে মৰমবোৰ, বিশ্বাসবোৰ। কিন্তু সেইবোৰ শব্দ চাগে তোৰ সেই গোটটো নে কি? আজিলৈকে সি শুনিয়ে পোৱা নাই। তই একো কৰিব নালাগে। যি কৰিব লাগে মই কৰিম। কাইলৈ পুৱাই তন্ময় তোক আমাৰ ঘৰতে আঙুঠি পিন্ধাবলৈ আহিব। আৰু তোমাক পিছত তহঁত দুইটাৰে বিয়া। কিয়? আৰু তোমাক খবৰ হ'ব লাগিছিল নেকি যে তোক নতুন লেপটপ দিব পাৰে, নতুন গহনা দিব পাৰে, নতুন মেকআপ দিব পাৰে? নহয়, নালাগে বুলি তোক কোৱা নাই। মাক নহয়, 10 মাহ 10 দিন গৰ্ভত ৰাখিছো নহয়, মোক খুলিলেই বুজি পাওঁ তাৰ মনত কি ঠাণ্ডা চলি আছে। তহঁতক শুদ্ধ কথালৈ আনিবলৈ যিহেতু আমাক সময় নিদিলি, গতিকে এইবাৰ সময় তহঁতকো দিয়া নহয়। মনিক আমি বিচৰা নাই, কাৰণ তই মুকুতা নহয়। কিন্তু তন্ময় তোক সেই গোটটোৰ নিচিনাকৈ ফোন বা লেপটপ দিবলৈ যোৱা নাই, তোক সুৰক্ষা দিছে। এজনী ছোৱালীৰ কাৰণে আটাইতকৈ মূল্যৱান সম্পদ। আমার ল'ৰা ইঞ্জিনিয়াৰ দিছে, একেবাৰে টপ পজিশ্যন পাইছে। টপ পজিশ্যন পোৱা নাই, ভালকে কৰিছ, আমাৰ সপোনবোৰক সাৰ্থক কৰিছ। মই এবাৰ কাগজীয়া ঘৰৰ পৰা আজি কাগজী ক্লাবত লৈ গোটেই চুবুৰটো ঘূৰি মোৰ লগত একো নহয় যা, এদিন অন্তত অকণমান বাধ্য হৈছ। এনেও ইমেজ ভাল কৰিবলৈ তোৰ হাতত বৰ বেছি সময় নাই। মাজনী আজিৰ দিনটোত অন্তত কাজিয়া পেঁচা নকৰো। আজি দিনটো আমাৰ কাৰণে বৰ ভাল দিন। এই দিনটোৰ কাৰণে সেই অফিচত কেৰাণীগিৰি কৰা অন্তিহত মানে ডিচাইড কৰিলে মা যে তাই তন্ময়ৰ লগত নহয়, কুকুৰ লগতে বিয়া মানে এটা বিলাসী জীৱন কটাব মন্দিৰলৈ লৈ গ'লো আৰু কৰি দিলো। মন্দিৰ বিয়া আৰু বছৰ আশীৰ্বাদ এই অংকটো মিলাই দিলো। তোৰ কথা ভাবিবলৈ ময়ো সময় নাপালো আৰু ভণ্টিও নাপালো। মাক দেউতাকবোৰেও চিন্তা কৰি চাব লাগে যে তেওঁলোকে ভিক্ষাৰী লাইফ এটা কটালে বুলিয়েই তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভঙা ঘৰৰ ভঙা বাচনত শুকান ভাত কেইটামান চুবাই থাকিব নোৱাৰে। তাকে একদম ফেক ডিচিছন লৈছে। একদম কাৰেক্ট। দৰিদ্ৰ ঋষিমুনিৰ নীতি বাক্যৰে চিধা হাৰাম কৰা বছে আজি ৰাতি ঘৰতে ডাঙৰ পাৰ্টি দিছে আৰু মই হ'ম তাৰ চিফ গেষ্ট। ইয়াত গ'লো পাপাৰে নহয় মোৰো সোহাত হৈ গৈছ। আৰে চালা বনি
দামী গাড়ী এখন